हेलो राइज नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके आगे जिदे मेरा नाम अजिदे बम बम शिव शंभु बम बम शिव भोलेनाथ আজি গতিকে শিৱ পূজাৰ উপলক্ষে কত কেনেকা উপস্থিত আছো কত কত ৰাইজক দেখাম গোটেইখিনি আপোনালোক আজি একদম মানে অলপ বেলেগত পৰ বেলেগ হ'ব কাৰণ আজি আমাৰ গাঁৱৰ মন্দিৰৰ ৰাইজক বিলাক দেখা পাব আৰু মন্দিৰত কি কাৰ্যসূচী কেনেকা আৰম্ভ হৈছে দেখাইছো আপোনালোক এইটো হৈছে আমাৰ শিৱ মন্দিৰ আৰু এয়া হৈছে ভক্তগণ আহিছে আৰু আমি কাৰ্যসূচী বিলাক দেখাইছো মন্দিৰৰ গোটেইখিনি কাৰ্যসূচী দেখাম আজি আপোনালোক এইটো শিৱ মন্দিৰ হৈছে আমাৰ লজ মুক্তাবৰ নৌপাৰ ৰাইজৰ চাক একদম ধুনীয়াকৈ আমি এটা পতাকা চতাকা উত্তোলন কৰিম আৰু আজি এটা বিশাল আয়োজন পুৰা কাৰ্যসূচী সম্বোধন জনালো এতিয়া আমাৰ খন্তেক পিছতে আমাৰ ৰাইজে পতাকা উত্তোলন কৰিব মামৃতা খাওনে খাওনে নাচোৱা লাগে আর এটা আমার আছে পূজার সভাপতি মানে পূজা মেন অ্যারেঞ্জমেন্ট করা ধন ভরাইলে কোন ধন ভরাইলে মেন হিসাব ধুনীয়াকে আমার এটা বৃক্ষরোপণ কার্যসূচী খতম হল বাস এটা কি করা ইমান ধুনীয়াকে মৰম চেনেহ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ নিশ্চয় ক'ব লাগিব আৰু নতুনকৈ মই সকলোৱে জানি গছৰ উপকাৰিতা বিষয়ে আমি সকলো অনুষ্ঠানতে আমি বৃক্ষৰোপণ কাৰ্যসূচীটো ৰাখোঁ কিন্তু এনে নহয় যে বৃক্ষৰোপণ কাৰ্যসূচীটো ৰাখিলেই নহ'ব ধুনীয়াকৈ সকলোৱে সংৰক্ষণ কৰি ৰখাটো দৰকাৰ আৰু সকলো অনুষ্ঠানতে আমি বিভিন্ন অনুষ্ঠানৰ এজোপা নহয় আমি পাৰিলে প্ৰত্যেক অনুষ্ঠানতে হাজাৰ এশজোপা গছ ৰোৱাটো দৰকাৰ যেহেতু গছ থাকিলে মানুহ থাকে এই বিষয়টো জানো আৰু যাতে ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীবিলাক যেনেকৈ আমাৰ বিভিন্ন ৰাজ গানৰ মাজত যেনেকৈ আগুৱাই গৈছে এই অনুষ্ঠানত জানো এই অঞ্চলৰ এটা সুনাম কঢ়িয়াই বৃক্ষৰোপণ কাৰ্যসূচী সকলো অনুষ্ঠান ৰাস্তাই ঘাট পদূলিত জানে আমাৰ এই অনুষ্ঠানৰ পৰা এটা বিশেষ বিশ্বৰ দৰবাৰলৈ এটা সুন্দৰ পৰিৱেশ আগবঢ়াব পাৰি তাৰে কাৰণে মই আজি বৃক্ষৰোপণ কাৰ্যসূচী আপোনালোকে মোক অনুৰোধ ব্যক্তি আছে তাৰে আপোনালোকে মোক এই কাৰ্যসূচী দিয়াৰ অশেষ ধন্যবাদ আৰু এই কাৰ্যসূচীটো মোৰ অতীতৰ প্ৰিয় আগৰ পৰাই বহুত আগৰ পৰাই মই বহুত অনুষ্ঠানত কৰি আহিছোঁ তাৰবাবে যাতে আগলৈও মই এনেকৈ বহুত অনুষ্ঠানত নিজেও আৰু ৰাইজৰ লগত সহযোগ আলোচনাত আগত বঢ়াব পাৰোঁ তাৰ কাৰণে ধন্যবাদ আমি আৰু আমাৰ ৰাইজৰ উপস্থিতিত এটা এটাকে আমাৰ তিনিটা কাৰ্যসূচী খতম হৈ গ'ল এতিয়া ৩ নম্বৰ কাৰ্যসূচীটো আছে আজি আমাৰ চেলক যি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠান আৰু আমাৰ নিশ্চয় এই ঘূৰাই কৰিব এতিয়া ধুনীয়াকৈ আহি গ'লো এখন পূজাৰ পৰা আৰু এখন পূজা এতিয়া আমাৰ ঘৰৰ পূজা আৰু এইবিলাক আমাৰ ল'ৰাকেইটা কি ধুনীয়াকৈ বহিছে চাওকচোন বাৰু আৰু ইফালে আমাৰ পুৰা লাল চাহ আৰু বিস্কুট চলি আছে পূজা কমিটি আৰু কি বাবু কি খবৰ ভাল 5খনমান বিস্কুট খাইছে পাই লাল চাহ ইমান দাবা দিছে নে কি তুমি কি কেইবাৰ খাইছে চাহ চাৰবাৰ আৰু ইফালে আমাৰ সম্পাদক নেকি সম্পাদক এটা একদম 2 মিনিট শিৱ পূজাৰ কাৰণে কিবা এটা কৈ দিলে ভাল শিৱ পূজাখনত মই বালগুচি আৰু সোণাৰীয়াৰ সকলো ৰাইজ ওলাই আহিব লাগে মানুহৰ ছাপোৰ্টটো কমি আছে ছাপোৰ্টটো আমাক অলপ বেছি লাগে জোচটো কমি আছে আশা থাকে আৰু ভাল হ'ব বাবাৰ প্ৰসাদ বনি আছে আৰু এইফালে আমাৰ বিখ্যাত ৰঞ্জিত দা আগতে মোক বহুত ভিডিঅ'ত পাইছে আৰু তেওঁ নহ'লে মানে একো কামে নহয় চৌকা নজ্বলে আজি পুৰা ফিটিঙত আহিছে আমাৰ ধুনুক দেখিছে না একদম আমাৰ এইটো হৈছিলে আমাৰ পুৰণা মন্দিৰৰ প্ৰাংগণ আৰু এইফালে আইটিসকলে নাম ধৰিছে আৰু আমাৰ পুৰা ৰখি আছে নহয় ধুনু নম্বৰ দিছে নে নাই মেইন মানুহবিলাক লৈ ৰজেন দা লাগি থাকে আমাৰ থানখনত এইটো হৈছে আমাৰ ধীৰে দা গাঁৱৰ পৰিচিত আৰু এইটো নগেন দা এইটো ৰাতিপুৱা আহে গতিকে আমাৰ মেইন পৰিচয় আৰু এইটো হৈছে আমাৰ মানে কি গাঁৱৰ মৰমৰ দাদা গতিকে মৰমৰ দাদাবিলাক নহ'লে আমাৰ অনুষ্ঠানবিলাক অলপ কমজুৰি হয় গতিকে এতিয়া আৰু আগলৈ বহুত ধুনীয়া ধুনীয়া অনুষ্ঠান দেখা পাম বুলি আশা থাকিল আৰু এইফালে আইসকলে
এটা হিসারি বিতরণ আর এটা আমার ভোগ মানে আমার ছিল অলপ পিছতে আমার ওজাপালি দেখাম আপোনালোক এতিয়া আমার ইয়া ধুনীয়াকে দাদা ধুনীয়াকে এতিয়া ভোগ কেনে ভোগ শিৱ বাবাৰ ভোগ ধুনীয়াকে খাইছে ভোগৰ পুৰা ইয়া বিলাহী টক চব্জি আৰু এইফালে আলু ভাজি চলি আছে আৰু এক থালি বনাই আছে এতিয়ালৈকে আমাৰ 5টামান বনোৱা গ'ল হয়নে বাবু এইয়া বাবু ধুনীয়াকে বনাই আছে আজি পুৰা ভোগ শিৱ বাবাৰ ভোগ খাই থাকক লাগিছে তেতিয়া আহি ওজাপালি উপস্থিত হৈছে গতিকে আপোনালোক ওজাপালি দেখাব লাগিব এতিয়া যেহেতু আমি বিশালের লগে লগে তেখেতক আমি পাইছো আমি নথৈ আনন্দিত হৈছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি সঠিক সময় তেখেতে উপস্থিত আছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো আমি এই চেগতে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো এতিয়া হৈ গ'ল গধূলি আৰতিৰ সময় আৰু ওজাপালি চলি আছে চুমা যেতিয়া ভৰব চলটো দেখি গম পাবা চলি দেখি গম পাবা চলি দেখি গম পাম চুমা ভৰ চলি পেটানোই বেলেগ চুমা ভৰ চুমা ভৰ চলি পেটান বেলেগ চকুটো গাড়াত যাব পেটটো ওলাই আহিব চেইন দুখন চিচা পৰব চুমা ওলাই একবাৰ সোমাই যাব Sunday are 50% semua sih. Tak mati. Dia, edas tolong. Loi, sekarang pakai kaya. Sekarang ini dia, mana? Kalau jala pai semua bonai ibu. Kalau takkan dia, kami pasal dia kan. Kalau dia, di petot segan dia, di nakot nukan dia, atas pamar dia. Semua kamar derbejinan humui jamu. Tek mau beliau, salpan hawa antara. Semua hawa lagi henti. Ada nasi goreng pun tak. Mana rakhiran dia apa? Papa sokot. Apa? Ini yang ada lagi. Ada ke baik rot, ke. অমূল্য মতানা নাকি অমূল্য গাখীৰ দিয়া অমূল্য মতা তাৰে গাখীৰ দিয়া আমি যেটা আনাবান দিয়া গাখীৰ খাবা পাছি আপি গোবাৰৰ দামৰ পালেং শাক বাৰা দিছি পাপা Aku soli nakam dulu tu. Aku soli biskut tu di sana. Ini papa biskut buat kap. Hei di bawah. Ini apa sih kan? Nakam dulu. Kalau tu lagu. Hari kap tu bicara biskut tu humai di sini. Bicara humai di sini. Ulang kap tu. Sah itu kota susu ni biskut. Susu loy. Alaman nahi ni sih. Kalau begini sawo satu nahi. Oh biskut tu muhut dia tu oleh masih. Ayo ke sudah mah. Wah kamu orang mana sih? ধুনীয়াকে শিৱ বাবাৰ আশীৰ্বাদ লৈ ধুনীয়াকে কাৰ্য খতম কৰি হঠাৎ আহিব লগা হ'ল গুৱাহাটী আপোনালোকে জানে মই গুৱাহাটীত থাকক কাৰণ ৰাতি 10:30 আহি গ'লো গুৱাহাটী কাৰণ সেইফালে বহুত প্ৰগ্ৰেম ওজা সোজা কিবা কিবি চলি থাকিলে সেইখিনি আপোনালোকক দেখাব নোৱাৰিলো যি নহওক আপোনালোকৰ মৰম চেনেহ ইমান দিয়াৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো মই দেখা আপোনালোকৰ সৈতে সদায় আছো গতিকে লাইক কমেন্ট শ্বেয়াৰ কৰিব ভাল বেয়া কমেন্ট দিব আৰু বেল বাটনটো দবাবলৈ নাপাব বেছি দেৰি নকৰো জয় অসম নেক্সট ভিডিঅ'ত লৈ আছো বাই বাই